বিটিআৰ অঞ্চলখনত আজিৰ এই শান্তিটো এটা সময় আছিলে যি সময়টোত এই বিটিআৰ অঞ্চলত সকলে ঈশ্বৰৰ ওচৰত নেদেখাজনৰ ওচৰত সকলে প্ৰাৰ্থনা কৰিছিলে যে কেতিয়া আমাৰ শান্তি আহিব, কেতিয়া এইবোৰ হত্যা হিংসা বন্ধ হ'ব। কিন্তু প্ৰমোদ বৰডাঙৰীয়া শাসনত অহাৰ পিছত যেতিয়া শান্তিটো স্থাপন হ'ল আৰু শান্তিটো যেতিয়া ষ্টাব্লিছ হ'ল আৰু এই শান্তিটোক সংখ্যালঘু মানুহে বিশেষকৈ এটা উপহাৰ হিচাপে লৈছে। ভায়োলেন্স এৰিয়া হিচাপে সমগ্ৰ অসম ভাৰতবৰ্ষ বিশ্বৰ বিভিন্ন প্ৰান্তত ডাঙৰ ডাঙৰ হোৰ্ডিঙত পেপাৰ পত্ৰিকত দেখা পাইছিলোঁ যে এই বিটিআৰ অঞ্চলখন আচলতে এটা কনফ্লিক্ট জ'ন। কিন্তু এই যিবোৰ ঘটনা আপোনালোকে চাওক যে বিশেষকৈ 2012 চনত যিটো ভায়োলেন্স হ'ল, 14 চনত যিটো ভায়োলেন্স হ'ল, এই ঘটনাবোৰ বিটিআৰ অঞ্চলৰ জনসাধাৰণ এটা সাক্ষী হিচাপে আছে। আৰু এই দিনবোৰ সেই দিনবোৰ এটা কলা দিন আছিল আৰু সেই কলা দিনবোৰত কোনে ৰাজত্ব কৰিছিল? সেই কলা দিনবোৰত 2012 চন 14 চনৰ সেই সময়ছোৱাত বিটিআৰৰ মুৰব্বী আছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু সেই সময়ত BPF শাসন কৰিছিলে। তাৰমানে BPF was failed to maintain peace and tranquility under the council. বিটিআৰৰ 35 লক্ষ জনসাধাৰণে UPPL দলকহে আজি আঁকোৱালি লোৱাৰ কাৰণে আজি সাজু হৈছে। তাৰমানে আপুনি চাওক অসমৰ সংখ্যালঘু মানুহ আৰু বিটিআৰৰ সংখ্যালঘু মানুহ অলপ মানে আপুনি যদি ভাবিবলৈ চায় ইয়াত সংখ্যালঘু মানুহ ইউনাইটেড হ'লেও AIUDF কংগ্ৰেছ জিকিব নোৱাৰে। সেইবুলি AIUDF কংগ্ৰেছ যে বেয়া সেইটো নহয়, কিন্তু AIUDF কংগ্ৰেছ এই বিটিআৰ অঞ্চলখনত ইয়াত ভোট নাপায়, স্পষ্ট কথা। ইয়াত ভোট পালে UPPL দলটোৱে পাব। আজিৰ তাৰিখত সকলো সাধাৰণ এজন ব্যক্তিক আপুনি যদি সোধে, আপুনি এটা ঠেলাৱালা ৰিক্সাৱালা এগৰাকী একেবাৰে হাজিৰা কৰা মানুহক যদি আপুনি একেবাৰে বিটিআৰ অঞ্চলখনৰ একেবাৰে ভিতৰুৱা গাঁও এখনত যাই যদি সোধে যে বিটিআৰখনত শান্তি আহিছে নেকি, সেইগৰাকী আইতা সেইগৰাকী আই মাতৃয়ে ক'ব যে নহয় প্ৰমোদ বৰডাঙৰীয়াই শান্তি আনিছে বিটিআৰখনত। এই কথাটো স্পষ্টকৈ ক'ব, সেই পৰিৱেশটো আনিছে প্ৰমোদ বৰডাঙৰীয়াই। खुलुमबाय बड'लेण्ड बुब्लि नायगिरि नोंथांमोनखौ गिबियावनो बरायनो लाबाय। जोङो गुबुन गुबुन बिथिङाव राजखान्थियारि बिथिंखौ लानानै आरो गुबुन गुबुन आयदाखौ लानानै नोंथांमोननि गेजेराव बड'लेण्ड बुब्लिया सावरायबाय थादों। थामहिनबा नोंथांमोननि गेजेराव दिन्थिबाय थादों जे बबे राजखान्थि दोलोफोरा गावबा गावनि एजेन्डाफोर बे एजेन्डाफोरखौ पाब्लिकनि गेजेराव लांनाय जे सुबिदाफोर थामहिनबा बिथांमोना टार्गेट खालामनाय बेखौ नोंथांमोननि गेजेराव बड'लेण्ड बुब्लिनि गेजेरजों गुबुन गुबुन दैदेनगिरिफोरखौ लाबोनानै जोङो नोंथांमोननि गेजेराव मोगा-मोगि आयदाजों लाबोबाय थादों। दिनैबो जों सासे दैदेनगिरि बिथांखौ लाबोदों। बिथाङानो जादों मा UPPL राजखान्थि हान्जानि आथिखालाव बिथाङा स्प'कपार्सन बिथां आश्राफुल इस्लाम बिथाङा जोंनि गेजेराव दङ। बिथांनिफ्राय जों गोबां बाथ्राखौ मिथिगोन। बिथांमोना माइनरिटिनिफ्राय थामहिनबा मुसलमान हारिनि सुबुंफोरा बे समाव UPPL राजखान्थि हान्जाजों मानि थाखाय भट होगोन बेफोरनि गोबां आयदा बिथांमोननि सेराव जोङो नोंथांमोननि गेजेराव लाबोगोন। এই সময়ত আমাৰ লগত উপস্থিত আছে UPPL ৰাজনীতি দলৰ এজন স্প'ক পাৰ্চন তেখেত আশ্ৰাফুল ইছলাম। তেখেতৰ লগত বহু কথা পাতিম, তেখেতৰ পৰা বহুত কথা আমি জানিবলৈ চেষ্টা কৰিম। এই সময়ত UPPL কেনেকৈ ৰাজনীতিক বিষয় লৈ ৰাইজৰ তাত যাব আৰু তেখেতসকলে UPPLক কিহৰ কাৰণে ছাপৰ্ট দিছে সেইবোৰ কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক এই সময়ত বড'লেণ্ড বুব্লি ষ্টুডিঅ'ত আদৰি লৈছোঁ। জানিবলৈ চেষ্টা কৰিম আপোনালোকে UPPL দলক সমৰ্থন কৰিছে, মাইনৰিটি কিহৰ কাৰণে ভোট দিব UPPLক? চাওক, সাম্প্ৰতিক সময়ত সমগ্ৰ বিটিআৰ অঞ্চলত এক শান্তিৰ পৰিৱেশ আহিছে। বিটিআৰ অঞ্চলখনত এটা সময়ত ইট ৱাজ ৰিকগনাইজড এজ কনফ্লিক্ট এৰিয়া। এটা সংঘৰ্ষৰে জৰ্জৰিত আছিল এটা সময়ত ধন দাবী আছিল, অপহৰণ আছিল, হত্যা হিংসা আছিল। এই বিটিআৰ অঞ্চলখনত মুকলিভাৱে কোনো ঘূৰি ফুৰাৰ পৰিৱেশ নাছিল আৰু বিটিআৰ অঞ্চলখনত এটা ভায়োলেন্স এৰিয়া হিচাপে সমগ্ৰ অসম ভাৰতবৰ্ষ বিশ্বৰ বিভিন্ন প্ৰান্তত ডাঙৰ ডাঙৰ হোৰ্ডিঙত পেপাৰ পত্ৰিকত দেখা পাইছিলোঁ যে এই বিটিআৰ অঞ্চলখন আচলতে এটা কনফ্লিক্ট জ'ন। কিন্তু এই যিবোৰ ঘটনা আপোনালোকে চাওক যে বিশেষকৈ 2012 চনত যিটো ভায়োলেন্স হ'ল, 14 চনত যিটো ভায়োলেন্স হ'ল, এই ঘটনাবোৰ বিটিআৰ অঞ্চলৰ জনসাধাৰণ এটা সাক্ষী হিচাপে আছে আৰু এই দিনবোৰ সেই দিনবোৰ এটা কলা দিন আছিল আৰু সেই কলা দিনবোৰত কোনে ৰাজত্ব কৰিছিল? সেই কলা দিনবোৰত 2012 চন 14 চনৰ সেই সময়ছোৱাত বিটিআৰৰ মুৰব্বী আছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু সেই সময়ত BPF শাসন কৰিছিল। তাৰমানে
BPF was failed to maintain peace and tranquility under the council তাহানিৰ BTC আজিৰ BTR আৰু এই BTRখনত যেতিয়া BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এক BTR চুক্তিৰ জৰিয়তে তেখেতে নিৰ্বাচনৰ জৰিয়তে BTRৰ চিফ হ'ল আৰু সন্মানীয় চিফগৰাকীয়ে যেতিয়াৰ পৰা শাসনত আহিছে তেতিয়াৰ পৰা আজি প্ৰায় 3.5 বৰ্ষ অতিক্ৰম কৰিলে এই 3.5 বৰ্ষত কোনো ধৰণৰ ভায়োলেন্স নাই কোনো ধৰণৰ হত্যা হিংসা দাবানল নাই কোনো ধৰণৰ বন্দুক বুলডোজাৰ কোনো ধৰণৰ বন্দুকৰ আৱাজ নাই কোনো ধৰণৰ দাঙ্গামা নাই সো এই সময়ছোৱাত BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লগতে বিশেষকৈ সংখ্যালঘু জনসাধাৰণে এটা কথা প্ৰত্যক্ষ কৰিছে আৰু অনুধাৱন কৰিছে যে নহয় BTR অঞ্চলখনত শান্তিত আছে আৰু এই শান্তিৰে যদি আমি জীয়াই থাকিব পাৰোঁ তেতিয়াহ'লে BTR অঞ্চলখনত আপুনি চাওক যদি শান্তিত থাকিবই নোৱাৰে মানুহে সেই মানুহজন ভালকৈ চিন্তা কৰিব নোৱাৰিব সেই মানুহজনে ভালকৈ ঘূৰা ফুৰা পৰিৱেশ নাপাব যদি আপোনাৰ মনত শান্তি থাকে তেতিয়াহ'লে আপুনি BTR অঞ্চলখনত নিজৰ কাম কৰিব পাৰিব এই ৰিজনৰ কাৰণে কাম কৰিব পাৰিব নিজৰ পৰিয়ালৰ লগতে সমাজখনৰ কথা চিন্তা কৰিব পাৰিব সেইকাৰণে মই কৈছোঁ যে BTR অঞ্চলখনত আজিৰ এই শান্তিটো এটা সময় আছিলে যি সময়টোত এই BTR অঞ্চলত সকলোৱে ঈশ্বৰৰ ওচৰত নেদেখাজনৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছিলে যে কেতিয়া আমাৰ শান্তি আহিব কেতিয়া এইবোৰ হত্যা হিংসা বন্ধ হ'ব কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত অহাৰ পিছত যেতিয়া শান্তিটো স্থাপন হ'ল আৰু শান্তিটো যেতিয়া ষ্টাব্লিছ হ'ল আৰু এই শান্তিটোক সংখ্যালঘু মানুহে বিশেষকৈ এটা উপহাৰ হিচাপে লৈছে আৰু এই সংখ্যালঘু মানুহখিনিয়ে এই শান্তিৰে বসবাস কৰিব খুজিছে সেই পুৰণা দিনবোৰৰ কথা সংখ্যালঘু মানুহে পাহৰা নাই সেইকাৰণে ডেফিনেটলি এইবাৰ সংখ্যালঘু মানুহখিনিয়ে আমাৰ UPPL দলক আমাৰ মিত্ৰজোঁট চৰকাৰ যিগৰাকী প্ৰাৰ্থী আছে এই প্ৰাৰ্থীগৰাকীক এক ৰেকৰ্ড মেণ্ডেট দিয়াৰ কাৰণে এইবাৰ ইতিমধ্যে সাজু হৈছে আৰু মই স্পষ্টকৈ কওঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি গুড গভাৰ্নেন্স প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো স্বচ্ছতা যিটো প্ৰম্পট এণ্ড ট্ৰান্সপাৰেণ্ট যিটো লিডাৰশ্বিপ এই লিডাৰশ্বিপৰ জৰিয়তে অল কাষ্ট এণ্ড কমিউনিটি সকলো জাতি জনগোষ্ঠীৰ মানুহ আজি একেখন নায়ৰ যাত্ৰী হিচাপে মানে যাত্ৰা কৰিবলৈ মানে বিচাৰিছে স্থান কেনেকুৱা আপোনালোকৰ মাইনৰিটি কমিউনিটি হি আছে প্ৰমোদ বড়োই কেনেকৈ স্থান দিছে আপোনালোকৰ জাগা কেনেকৈ দিছে চাওক BTRখন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু কাউন্সিলখন যিহেতু ইট ৱাজ ক্ৰিয়েটেড টু এম্পাৱাৰমেণ্ট স্পেচিয়েলি টু ট্ৰাইবেলছ কিন্তু সেই ট্ৰাইবেল কাউন্সিলৰ ভিতৰতো আদাৰ কাষ্ট এণ্ড কমিউনিটিখিনিও যাতে প্ৰটেক্টেড থাকে যাতে প্ৰিজাৰ্ভ থাকে তাৰ কাৰণেও প্ৰভিজন আছে এজ পাৰ প্ৰভিজন অফ দি কাউন্সিল অফ দি ক্ল'জ এজ পাৰ প্ৰভিজন অফ দি কাউন্সিল অফ দ্য ৰিজন যিখিনি ক্ল'জ যিখিনি ফেচিলিটিজ এমিনিটিজ দিয়াৰ কথা ইয়াত উল্লেখ আছে মই ভাবোঁ এই 3টা বৰ্ষতেতো গোটেইখিনি হোৱাটো সম্ভৱ নহয় মই ভাবোঁ ইন দি লং ৰান এনেকৈয়ে যদি উন্নয়নৰ বাৰ্তাটো আগুৱাই যায় তেতিয়াহ'লে নিশ্চিতভাৱে BTR অঞ্চলখনত সকলো জাতি জনগোষ্ঠী ইয়াত সুৰক্ষিত থাকিব বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰিব পাৰিছোঁ চিকিউৰ ফিল কৰে নেকি প্ৰমোদ বড়ো এতিয়া বৰ্তমান চৰকাৰ তেখেতে গঠন কৰি আছে বা এতিয়া চৰকাৰ ৰানিং চৰকাৰে চিকিউৰ ফিল কৰে নেকি আপুনি আজিৰ তাৰিখত সকলো সাধাৰণ এজন ব্যক্তিক আপুনি যদি সোধে আপুনি এটা ঠেলাৱালা ৰিক্সাৱালা এগৰাকী একেবাৰে হাজিৰা কৰা মানুহক যদি আপুনি একেবাৰে BTR অঞ্চলখনৰ একেবাৰে ভিতৰুৱা গাঁও এখনত যাই যদি সোধে যে BTRখনত শান্তি আহিছে নেকি সেইগৰাকী আইতা সেইগৰাকী আই মাতৃয়ে ক'ব যে নহয় প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তি আনিছে BTRখনত এই কথাটো স্পষ্টকৈ ক'ব সেই পৰিৱেশটো আনিছে প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি BTRৰ বিশেষকৈ কোকৰাঝাৰ যিটো জন এই কোকৰাঝাৰখনক বিশেষকৈ আজি শান্তিৰ নগৰ বুলি কোৱাৰ এটা পৰিৱেশ আহিছে গ্ৰীণ এণ্ড স্মাৰ্ট বড়োলেণ্ড কোৱাৰ এটা পৰিৱেশ আহিছে মই ভাবোঁ যে আজিৰ তাৰিখত মানে অল কাষ্ট এণ্ড কমিউনিটি সকলো জাতি জনগোষ্ঠী সকলো ভাষা বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীয়ে মই ভাবোঁ আজি সুৰক্ষিত আৰু এই সুৰক্ষিত থকাৰ কাৰণে এই শান্তিটো দীৰ্ঘমেধি কৰাৰ কাৰণে এই পিচটো ষ্টাব্লিছ হৈছে আৰু এইটো দীৰ্ঘমেধি কৰাৰ স্বাৰ্থত সকলো BTR ৰাইজৰ 35 লক্ষ জনসাধাৰণে আমাৰ এই চৰকাৰৰ লগত থকাটো এইটো এটা ইট ইজ ডিমাণ্ড অফ টাইম সময়ৰ আহ্বান জানিবলৈ মই চেষ্টা কৰিম যিহেতু আপোনাৰ বিগত BTC ইলেকশ্যনত আপোনাৰ লগৰ মাইনৰিটিৰ পৰা 5জনকৈ কেণ্ডিডেট দিছিলে UPPLে
এই সময়ত আপোনালোকৰ যিখিনি প্ৰাৰ্থী দিছিলে তেখেতসকলক জিকিব নোৱাৰিলে এতিয়া সময়ত আপোনালোকে কেনেকৈ বিশ্বাসত আপোনাক ল'ব ইউ পি পিলে আপোনাক কেনেকৈ বিশ্বাস ল'ব মাইনৰিটি কেনেকৈ বিশ্বাস ল'ব যে তেখেতসকলক আপোনালোকে ভোট দিব কেনেকৈ বিশ্বাস কি ক'ব এই সময়ত চাওক মানুহ আটাইতকৈ যেতিয়া আপুনি ৰাইজৰ মাজত ওলাই যাব সেই সময়ত ৰাইজৰ কিছুমান সংকেত বুজা যায় গ্ৰীণ ছিগনেল বুজা যায় মানুহৰ মাজত যিটো এক্সপ্ৰেশ্যন সেই এক্সপ্ৰেশ্যনটো বুজি গম পোৱা যায় যে মানুহখিনি আজিৰ ডেটত ছেটিছফাইড তাৰমানে ইউ পি পি এল দলটোৱে প্ৰথম অৱস্থাত যদিও আনুষ্ঠানিকভাৱে শক্তিশালীভাৱে যোৱাবাৰহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু সেই তেনেকুৱা এটা মানে প্ৰেক্ষাপটত মানুহখিনিক মবিলাইজ কৰাটো এটা ইমান সহজ কথা নাছিল হঠাৎ আহা আৰু তথাপিও 17 বছৰ শাসনত থকা এটা দলৰ লগত এটা মানে প্ৰতিদ্বন্দ্বিতা কৰি তাৰে পৰা এটা সিট উলিয়াই লোৱাটো মানে এইটো এটা সহজ কথা নাছিলে তো তেনে প্ৰেক্ষাপটত যদি আপুনি চায় যেতিয়া সঁচাকৈয়ে তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হ'ল আৰু তাৰপিছত যেতিয়া তেখেতে কাম কাজ কৰা আৰম্ভ কৰিলে যেতিয়া তেখেতে বিভিন্ন মেজৰ যিখিনি প্ৰব্লেমছ সেই প্ৰব্লেমছখিনি যেতিয়া তেখেতে মখিমূৰ কৰিবলৈ ল'লে তেতিয়াই বি টি আৰ ৰাইজে গম পালে যে নহয় আমাৰ 17 বছৰীয়া শাসনকালটো ভুল আছিল আমাৰ 3.5 বছৰীয়া যিটো শাসন প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই শাসনটোহে এটা গুড ট্ৰেকত চলিছে মই জানিবলৈ চেষ্টা কৰিম অনাগত সময়ত এম পি ইলেকশ্যন হ'বলৈ গৈ আছে এই সময়ত মই বিশেষকৈ আপোনালোকৰ মাইনৰিটিৰ পৰা বি টি আৰ অঞ্চলত বা বি টি আৰ এৰিয়াত আপোনাৰ ছেকেণ্ড লাৰ্জেষ্ট পৰা আপোনাৰ পৰা হয় কিন্তু আমি বিগত সময়ত 2014-19 এইটোত দেখা পালোঁ তাতে আপোনাৰ বড়ো অবড়ো তেতিয়া হৈছিলে এই সময়ত আপোনালোকৰ মাইনৰিটিৰ পৰা বিশেষকৈ ভূমিকা আছে এতিয়া কি ক'ব বড়ো অবড়োৰ বৰ্তমানকে যিহেতু কেণ্ডিডেট আছে অবড়োৰ পৰা জি এছ পিৰ পৰা প্ৰভাৱ কেনেকুৱা 17 বছৰীয়া শাসনকালত বি টি আৰ অঞ্চলৰ জনসাধাৰণ ইমানেই আতংকিত আছিলে যে তেখেতসকলে সময়ৰ আহ্বানত এটা অবড়ো কেণ্ডিডেটক মানে জয়ী কৰাৰ পৰিৱেশ আছিল সেইটো ইমান এটা মানুহৰ মাজত থ্ৰেট আছিল মানে থ্ৰেট মানুহ ক'ত কি হয় কেতিয়া কি হয় হঠাৎকৈ কোনোবা বন্দুকৰ আৱাজ আহিব নেকি হঠাৎকৈ গুলিৰ শব্দ আহিব নেকি এনেকুৱা এটা আতংকৰ মাজত আছিলে 17 বছৰীয়া শাসনকালত বিশেষকৈ 2012-2014 এই যি ইনচিডেণ্টবোৰত বিশেষকৈ সংখ্যালঘু মানুহখিনিয়ে এটা তেখেতসকলৰ মনত এটা সোমাই গৈছে যে নহয় আমি হিংসা নিবিচাৰোঁ আমি শান্তি বিচাৰোঁ আৰু যেহেতু শান্তি বিচাৰোঁ শান্তি হু চেঞ্জেছ দ্য ব্ৰড এণ্টায়াৰ দ্য ৰিজন এই শান্তিটো কোনে আনিছে বি টি আৰ অঞ্চলখনত প্ৰমোদ বড়ো ডাঙৰীয়া আনিছে প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত অহাৰ পিছত কোনো দাংগাবাজ নাই কোনো হত্যা হিংসা নাই কোনো অন্যায় অবিচাৰ নাই তাৰমানে কি আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই ক্ষমতাটো দীৰ্ঘম্যাদী কৰাৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সংখ্যালঘু ৰাইজে থকাটো এইটো সময়ৰ আহ্বান বড়ো অবড়ো প্ৰভাৱ আহিব কোনো বি টি আৰ অঞ্চলতখনত কোনো ধৰণৰ বড়ো অবড়ো ৰাজনীতি আজিৰ তাৰিখত নাই বি টি আৰ অঞ্চলখনত আজি শান্তি আহিছে আৰু এই শান্তিটো দীৰ্ঘম্যাদী আৰু স্থায়ী কৰাৰ স্বাৰ্থত সমগ্ৰ বি টি আৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণে একেখন নাৱেৰে যাত্ৰী হৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাওখনত উঠি এই নদীখন পাৰ হোৱাৰ কাৰণে বি টি আৰ অঞ্চলৰ ৰাইজে ইতিমধ্যে ভাবিয়ে লৈছে আপুনি এটা মাইনৰিটি হৈ পিনি এতিয়া আপোনাৰ ইউ পি পি এলৰ আপোনাৰ স্পক পাৰ্চন হৈ আছে বৰ্তমান চৰকাৰে কি আঁচনি লৈছে বা চৰকাৰে আপোনালোকৰ মাইনৰিটি ডেভেলপমেণ্টৰ কাৰণে কি বৰ্তমান কৰিছে কাম কৰিম বুলি আছে চৰকাৰৰ মূল কামটো হৈছে গণতান্ত্ৰিক শাসন ব্যৱস্থাত ইন পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেটিক ছিষ্টেম অফ গভৰ্ণমেণ্টত সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাত গভৰ্ণমেণ্ট মেচিনাৰীয়ে যিখিনি ইতিমধ্যে ফ্লেগশ্বিপ প্ৰগ্ৰাম লৈছে যিখিনি আঁচনি লৈছে এই আঁচনিখিনি ৰাইজে পাব্লিক একচেপ্টেড আঁচনি আজিৰ তাৰিখত আপুনি চাওক যিখিনি সমস্যা ভূমিৰ সমস্যা আছিলে এই ভূমি সমস্যাৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে আজি এই মিছন বৈচুমতিৰ জৰিয়তে লেণ্ড মিউটেড লেণ্ড ট্ৰেন্সফাৰ আৰু লেণ্ড ৰিলেটেড অল কাইণ্ডছ অফ প্ৰব্লেম হেজ বিন ছলভড আৰু সম্পূৰ্ণকৈ যদিও সমাধান হোৱা নাই মই ভাবোঁ যে খুব ইন দ্য ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম বি টি আৰ অঞ্চলখনত ভূমিৰ সমস্যাখিনিও এটা সমাধানৰ ৰাস্তাত এটা যাব মই ভাবোঁ যে এই বি টি আৰ অঞ্চলখনত আজিৰ তাৰিখত কোনো ধৰণৰ পাব্লিক যিখিনিয়ে বেয়া পোৱা ধৰণৰ কোনো ধৰণৰ কাম এনেকুৱা কোনো ধৰণৰ কাম কাজ হোৱা নাই আজি বি টি আৰ অঞ্চলখনত এটা শান্তিৰ পৰিৱেশ আহিছে বি টি আৰ অঞ্চলখনত প্ৰত্যেকটো ডিপাৰ্টমেণ্ট খুব সুন্দৰভাৱে নিয়াৰিকৈ প্ৰম্পট এণ্ড ট্ৰান্সপাৰেণ্টলি চলি আছে
গতিকে যেনেকৈ এটা গুড গভাৰ্নেন্স চলাৰ ক্ষেত্ৰত যিখিনি অৰ্গেন যিখিনি আপোনাৰ ইনগ্ৰেডিয়েণ্টছ এই গোটেইখিনি বস্তু আজিৰ তাৰিখত আছে সেইকাৰণেতো আজি বিটিআৰ অঞ্চলটোত এটা শান্তিৰ সিকিউৰিটি এটা মানে পিচ জন হিচাপে ক'লে ভুল নহ'ব এটা সময় আছিল আপুনি জানে যে ডাঙৰ ডাঙৰ পেপাৰ পত্ৰিকা BBC নিউজলৈকে আজি অসমৰ ভাৰতবৰ্ষৰ বাহিৰৰ ৰাজ্যতো বিটিআৰখন এটা কনফ্লিক্ট জন হিচাপে ডাঙৰ ডাঙৰ নিউজ ওলাইছিল আজি ওলাই নেকি নিউজ আজি নোলায় কিয় নোলায় তাৰমানে ইয়াত বিটিআৰৰ প্ৰধানগৰাকীয়ে এই বিটিআৰ অঞ্চলখনত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে জানিবলৈ মই চেষ্টা কৰিম বিশেষকৈ যদি ক'বলৈ যাওঁ আমি বিটিআৰ মাইনৰিটিৰ কাৰণে বা বিভিন্ন জায়গাত এটা ৰাজনীতি চলি থাকে যে আপোনাৰ পাৱাৰত আহিলে এইটো ইফেকশ্যন কৰাৰ এটা ৰাজনীতি চলি থাকে তাই সেইটোৰ বিষয়ে কি ক'ব যে আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে মাটিৰ বাৰে কাৰণে চৰকাৰে কেনেকৈ আপোনালোকৰ কাৰণে কাম কৰি আছে চৰকাৰ এখনৰ দায়িত্ব হৈছে সেই চৰকাৰৰ মূল কামটো হৈছে গণতান্ত্ৰিক শাসন ব্যৱস্থাটোৰ সফলভাৱে এইটো ৰূপায়ণ কৰা আৰু গভৰ্ণমেণ্ট মেচিনাৰীয়ে আপোনাৰ যিখিনি চৰকাৰৰ মূল কাম কাজবোৰৰ নিৰ্দেশনা গভৰ্ণমেণ্ট মেচিনাৰীয়ে সেইটো ৰূপায়ণ কৰে এতিয়া কিছুমান আইন প্ৰণয়নৰ ক্ষেত্ৰত এতিয়া অল ইজ ইকুৱেল ইন দ্য আই অফ ল আইনৰ চকুত সকলোৱে সমান কিন্তু আইনখন কোনো অৱমাননা কৰি পাৰ হৈ যাব নোৱাৰে আজি ইট ইজ ফাণ্ডামেণ্টেল ৰাইটছ আপুনি জীয়াই থকাৰ অধিকাৰ ৰাইট টু লিভ এইটো আপোনাৰ অধিকাৰ আছে আপোনাৰ ভূমি এডোখৰ সুনিশ্চিত কৰা সেই ভূমিখন আপোনাৰ নামত নামজাৰি কৰা সেই ভূমিখন আপোনাৰ নামত মিউটেট কৰা ট্ৰান্সফাৰ কৰি আপোনাৰ নামত উঠোৱা ইট ইজ প্ৰায়ৰ ডিউটি অফ গভৰ্ণমেণ্ট যে এজন ব্যক্তিক ভূমি কোনোবা ভূমিহীন পৰিয়ালো যদি থাকে সেই ভূমিহীন পৰিয়ালটোক চৰকাৰে তাক সংস্থাপিত কৰাটো ইট ইজ প্ৰায়ৰ ডিউটি অফ গভৰ্ণমেণ্ট মই ভাবোঁ বিটিআৰ অঞ্চলখনত কোনো ধৰণৰ অমানৱীয় পৰিৱেশ এতিয়ালৈকে আহি পোৱা নাই মই ভাবোঁ নাহে বিটিআৰ অঞ্চলখনত আমিও নেদেখাজনৰ ওচৰত আশা কৰোঁ মানে প্ৰাৰ্থনা কৰোঁ যে বিটিআৰৰ চিফগৰাকীক যাতে তেখেত মানে কাম কৰাৰ অধিক ক্ষমতা দিয়ে তেখেতে যাতে সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় ভাতৃত্ববোধ এনাজৰি আৰু বিশেষকৈ ভূমিৰ সমস্যাখিনিও অতি শীঘ্ৰে সমাধান হৈ উঠিব বুলি মই বিশ্বাসী আৰু ইতিমধ্যে ভূমিৰ সমস্যাৰ কামখিনি ইতিমধ্যে হাতত লৈছে মিছন বৈষম্যতিৰ জৰিয়তে বিভিন্ন ধৰণৰ লেণ্ডৰ বিষয়ে ইয়াত কৰা হৈছে বিটিআৰ অঞ্চলখনত প্ৰথমবাৰৰ বাবে লেণ্ড মেলা পতা হৈছে যি লেণ্ড মেলাৰ জৰিয়তে বিভিন্ন ধৰণৰ বিটিআৰ অঞ্চলখনৰ কেইবা হাজাৰ পৰিয়ালকো তাতে লেণ্ডৰ প্ৰব্লেমখিনি সমাধান হৈছে মই ভাবোঁ যে বিটিআৰৰ যিখিনি ৰাইজ আছে এই ৰাইজৰ ভূমিৰ সমস্যাখিনি অতি শীঘ্ৰে সমাধান হৈ উঠাৰ পথ প্ৰশস্ত হৈছে আৰু সেইকাৰণেই এজন মানুহক কাম কৰাৰ সুবিধা দিয়াটো এইটো প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব ৩.৫ বৰ্ষত সকলো কাম সমাধান নহ'লেও মই ভাবোঁ ইন দ্য ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম এই কামখিনি সম্পূৰ্ণ হৈ উঠিব মই জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাইনৰিটি যিমান আছে ধৰি লওক আপোনাৰ বিশেষকৈ সংখ্যালঘু আপোনাৰ কংগ্ৰেছৰ লগত বা কংগ্ৰেছ বা অবৰৰ লগত কানেক্টেড বেছিকৈ থকাটো দেখা পাওঁ কংগ্ৰেছৰ প্ৰভাৱ কেনেকুৱা মই স্পষ্টকৈ কৈছোঁ বিটিআৰৰ সংখ্যালঘু ৰাইজ ইয়াত যথেষ্ট আৱেগিক বিটিআৰৰ সংখ্যালঘু ৰাইজ যথেষ্ট চিন্তা দূৰদৰ্শিতাৰে কাম কৰে আজি বিটিআৰ অঞ্চলখনত AIUDF কংগ্ৰেছ এই দলবোৰ তৃণমূল কংগ্ৰেছ CPI CPM অন্য ৰাজনৈতিক দলৰ ইয়াত প্ৰভাৱ নাই যেহেতু এইটো বড়োলেণ্ড টেৰিটৰিয়েল এটা সময়ত কাউন্সিল আছিল আজিৰ তাৰিখত ৰিজন গতিকে ইয়াত লায়ন শ্বেয়াৰ অফ ভোটছ ইয়াতে আপোনাৰ আইদাৰ BPF অৰ UPPL এই দুটা দলত ইয়াত মানে মানুহে ডেমক্ৰেটিক মেণ্ডেট দিয়ে কিন্তু আজিৰ তাৰিখত UPPL যথেষ্ট শক্তিশালী আৰু আজিৰ তাৰিখত UPPL দলকহে বিটিআৰৰ ৩৫ লক্ষ জনসাধাৰণে UPPL দলকহে আজি আঁকোৱালি লোৱাৰ কাৰণে আজি সাজু হৈছে তাৰমানে আপুনি চাওক অসমৰ সংখ্যালঘু মানুহ আৰু বিটিআৰৰ সংখ্যালঘু মানুহ অলপ মানে আপুনি যদি ভাবিবলৈ চাই ইয়াত সংখ্যালঘু মানুহ ইউনাইটেড হ'লেও AIUDF কংগ্ৰেছ জিকিব নোৱাৰে সেইবুলি AIUDF কংগ্ৰেছ যে বেয়া এইটো নহয় কিন্তু AIUDF কংগ্ৰেছ এই বিটিআৰ অঞ্চলখনত ইয়াত ভোট নাপায় স্পষ্ট কথা ইয়াত ভোট পালে UPPL দলটোৱে পাব সেইকাৰণে মই কৈছোঁ যে ইয়াত সংখ্যালঘু ৰাইজকো মই বিশেষভাৱে আহ্বান জনাইছোঁ যে যিহেতু এই বিটিআৰ অঞ্চলখন তাহানিৰ BTC আজি
সেই সময়ত বহুত এটা কনফ্লিক্ট জন হিচাপে এটা পৰিচিত আছিল বিভিন্ন ধৰণৰ হত্যা হিংসা বিভিন্ন ধৰণৰ অন্যায় অবিচাৰ হিংসাৰ দাবানল হৈছিল 17 বছৰীয়া শাসনকালত আৰু সেই শাসনকালৰ পৰা ওৰ পেলাই বিটিআৰ অঞ্চলৰ ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক শাসনত বহাইছে শান্তিৰ স্বাৰ্থত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই সেই শান্তিটো স্থাপন কৰিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই শান্তিটো দীৰ্ঘমেদী কৰাৰ কাৰণে আমি বিটিআৰ অঞ্চলৰ 35 লক্ষ জনতাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখন নাও এই নাৱত উঠি এই যাত্ৰা কৰাৰ কাৰণে ইতিমধ্যে সাজু হৈছে আৰু এইটো এটা সময়ৰ আহ্বান বুলি মই ধৰি লৈছোঁ সংখ্যালঘু ভোটাৰছক কি ক'বা এই সময়ত মই বিশেষভাৱে এইটো আহ্বান জনাম যে সাম্প্ৰতিক সময়ত কোকৰাঝাৰ লোকসভা সমষ্টিত যিগৰাকী প্ৰাৰ্থী আছে আপোনাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেত যেহেতু পাৰ্লিয়ামেণ্টত মূলতঃ কথা কোৱাৰ এটা ভাল এটা বোল্ড স্পিকাৰ লাগিব সংসদত এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন সমস্যাৰাজিৰ কথা কোৱাৰ পৰিৱেশ এটা যাতে যিজন ব্যক্তিয়ে ক'ব পাৰিব ভালকৈ ল মেকিং প্ৰচেছত কোকৰাঝাৰ লোকসভা সমষ্টিত যেহেতু 10টা বছৰ এই সমষ্টিটো কোনো ধৰণৰ উন্নয়ন হোৱা নাছিল এমপি ফাণ্ডৰ কোনো ধৰণৰ ইউটিলাইজেশ্যনো হোৱা নাছিলে আৰু আজি যেহেতু এটা সুযোগ পোৱা গৈছে যে নহয় ইয়াত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আপোনাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া যেহেতু তেখেতে প্ৰাৰ্থিত্ব লাভ কৰিছে এনডিএ প্ৰাৰ্থীগৰাকীকে মই বিপুল ভোটত জয়ী কৰাৰ কাৰণে মই বিশেষভাৱে আহ্বান জনাইছোঁ খাম্পা বৰ্গীয়াৰ তীব্ৰতাৰে আপোনাৰ বিশেষকৈ আপোনাৰ সংখ্যালঘু আৰু বিভিন্ন জায়গাত কৰি আছে কেম্পেইন কৰি আছে জিকাৰ সম্ভাৱনা কেনেকুৱা চাওক সংখ্যালঘু মানুহ কাৰো কথাত উঠা বহা নকৰে বিপিএফে ক'ব পাৰে যে সংখ্যালঘু মানুহখিনি তেওঁলোকৰ পক্ষত আছে কিন্তু ৰিজাল্টৰ পিছদিনাখন আপোনাক মই দেখাই দিম যে সংখ্যালঘু মানুহ এইবাৰ ইউপিপিএল দলৰ নেতা শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আছে আৰু এনডিএ প্ৰাৰ্থীগৰাকীৰ লগত আছে গছত গৰু উঠা কথা ক'লে নহ'ব যে খাম্পা বৰগাৰী জয়ী হ'ব কেনেকৈ জয়ী হ'ব তেখেতৰ না কোনো পকেট ভোট আছে তেখেততো বেয়াকৈ হি ৱাজ ডিফিটেড ইন কাউন্সিল ইলেকশ্যন তেখেতে কাউন্সিল ইলেকশ্যনত জিকা এগৰাকী প্ৰাৰ্থী কেনেকৈ তেখেতে পাৰ্লিয়ামেণ্ট ইলেকশ্যনত জিকিব সেইকাৰণে মই কৈছোঁ যে ভোটখিনি যথেষ্ট দূৰদৰ্শিতাৰে ভোট দিব ৰাইজে আৰু মই আপোনাক কথা স্পষ্টকৈ কৈছোঁ যে এই কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী ডাঙৰীয়া ৰেকৰ্ড মেণ্ডেটছেৰে জয়ী হ'বলৈ গৈ আছে কিমান ভোটিং কিমান পাব ৰেটিং কিমান পাব ৰেটিংটো ভোটিং পেটাৰ্ণটো হৈছে ৰাইজৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত আপুনি একুৰেটভাৱে কিমান পাব এই কথাটো কোৱাটো ঠিক নহ'ব কিন্তু মই ভাবোঁ যে লায়ন শ্বেয়াৰ অফ ভোট উইল কাষ্ট ইন ফেভাৰ অফ জয়ন্ত বসুমতাৰী नंगौ बिथाङानो जादोंमोन इउपिपिएल राजखान्थि हान्जानि बिथां स्पकपार्सन आश्राफुल इस्लाम बेनिफ्राय गोबां बाथ्राखौ मोनथिनो मोनबाय माइनरिटिफोरा थामहिनबा संख्यालघु सुबुंफोरा मुसलमान सुबुंफोरा बे समाव इउपिपिएलनो थामहिनबा एनडिएनो मानि थाखाय भट होगोन बे समाव बिथांनिफ्राय गोबां बाथ्राखौ मिन्थिबाय बिथाङा रोखायै बुंदों जे बे समाव बिथांमोननि जे भट बे भटआ इउपिपिएलनाव थांगोन होननानै बिथांमोना बाथ्रा बुंदों এই সময়ত তেখেতৰ পৰা বহুখিনি কথা আমি জানি ল'লোঁ আৰু তেখেতে কৈছে আপোনাৰ ইউপিপিএল যে প্ৰাৰ্থীজনে জয়ন্ত বসুমতাৰী তেখেতৰ কাৰণে এইবাৰ সংখ্যালঘু যিখিনি ৰাইজ আছে তেখেতে ভোট দিব বুলি তেখেতে ক'লে আৰু বড়ো অবড়ো যিখিনি সমস্যা আছিলে বিগত সময়ত যিখিনি আছিলে এইটো বড়ো এতিয়া সময়ত নাই বুলি তেখেতে ক'লে এই সময়ত আপোনাৰ যে বহুমূলীয়া সময় আমাৰ বডলেণ্ড বুবলি এই সময়ত দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरांबेली हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरांबेली हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड 2D साइनबोर्ड आर्क्राइलिक ट्रफी एसएपी पैनेल नेम प्लेटार्स रेट्रो रिफ्लेक्टिभ साइनबोर्ड नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन
बेनि अनगायैबो इनग्रेविं सार्भिस आर्क्राइलिक लेटार काटिं MDF जालि काटिं लग' ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय सानिक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन